পথৰ দুৰৱস্থাৰ বাবে জিয়াতো ভুগিব লগা হৈছে কলাইগাঁৱৰ কমাৰপাৰবাসীয়ে। পথৰ দুৰৱস্থাৰ বাবে ৰোগীক ঠেলাৰে নিব লাগে চিকিৎসালয়লৈ। জনপ্ৰতিনিধিক আবেদন নিবেদন কৰাৰ পিছতো পথৰ মাজৰ পৰা নাইকিয়া নহল পুখুৰী সদৃশ গাঁতসমূহৰ, যাৰ ফলত ক্ষোভিত হৈ পথ মেৰামতিৰ বাবে দাবী জনাইছে স্থানীয় বাসিন্দাই। বেয়া অৱস্থা আমাৰ ৰাস্তা মানে বোকা পানী হয়, গাড়ী ঘোঁৰা আহিলে না আমাৰ ল'ৰা ছোৱালীৰ স্কুলত যাব বৰ অসুবিধা হয়। তাৰপিছত MLA এটা ইলেকশ্যনৰ টাইমত আহে, এতিয়া বৰ্তমানটো নাহে, যেতিয়া জিকি যোৱা দেখাই থাকে কাৰণে সেইটোতো নাহে, আমি দেখাই নাই আহা। এইটো বহুত অসুবিধাৰ মুঠতে। আৰু আজি আপোনালোকে আমাৰ এই মন্দিৰ ভাঙি পেলাই এইটো কৰিছোঁ আমি ৰাইজে মিলিজুলি। এয়া কলাইগাঁৱৰ দৃশ্য দৰ্শকসকলে প্ৰত্যক্ষ কৰিলে। বছৰ বছৰ ধৰি পথৰ দুৰৱস্থাৰ বাবে জিয়াতো ভুগিব লগা হৈছে কলাইগাঁৱৰ কমাৰপাৰাবাসীয়ে। পথৰ দুৰৱস্থাৰ বাবে ৰোগীক ঠেলাৰে নিব লাগে চিকিৎসালয়লৈ। জনপ্ৰতিনিধিক আবেদন নিবেদন কৰাৰ পিছতো পথৰ মাজৰ পৰা নাইকিয়া নহল পুখুৰী সদৃশ গাঁতসমূহৰ, যাৰ ফলত ক্ষোভিত হৈ পথ মেৰামতিৰ বাবে দাবী জনাইছে স্থানীয় বাসিন্দাই। এই মুহূৰ্তত কিছু লোকৰ মন্তব্য আছে, সেই মন্তব্য আমি দৰ্শকসকললৈ আগবঢ়াইছো। বিশেষকৈ ল'ৰা ছোৱালীখিনি আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত আমাৰ বিদ্যালয়, প্ৰাথমিক বিদ্যালয়, তাৰ পৰা 2-3 কিলোমিটাৰ আঁতৰত আমাৰ হাইস্কুল আছে, ME স্কুল আছে। এই ৰাস্তাটোৱে আমাৰ ল'ৰা ছোৱালীখিনি বিদ্যালয়লৈ যাব লাগিব। তাৰপাছতে আমাৰ বজাৰ সামৰ, তাৰপাছতে আমাৰ খেতি বাতিৰ কাৰণে মানুহখিনি অহা যোৱা কৰা, তাৰপাছতে আমাৰ বেমাৰ আজাৰ হ'লে আমাৰ 108 আহিব লাগে। কিন্তু বাৰিষা হ'লে এই ৰাস্তাডোখৰ অতিকে বেয়া হয়, আৰু এই ৰাস্তাটোৱে তাৰমানে মানুহবোৰ অহাৰ কাৰণে উপযোগী নহয়গৈ। সেয়েহে এই আমি যিটো মন্দিৰ বনাই আছোঁ, নৱনিৰ্মিত মন্দিৰটো অৱশিষ্ট অংশখিনি আনি ইটা বালি চিমেণ্ট যিখিনি আছে আমাৰ, তাৰ লগত আমাৰ ৰাইজে মিলি মাটি দিছোঁ ইয়াৰ, যাতে আমি বাৰিষা আমাৰ ল'ৰা ছোৱালীখিনি অহা যোৱা কৰিব পাৰে। অসুখ বিসুখ হ'লে